নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো ভালে আছে স্বাগতম জনাইছোঁ খোজৰ অন্য এটি ভিডিঅ'লৈ যদিহে প্ৰথমবাৰৰ কাৰণে আমাৰ চেনেললৈ আহিছে তেন্তে অনুপ্ৰেৰণামূলক ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব আহক তেতিয়াহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হিল তেতিয়ালৈকে সবল হৈ থাকে যেতিয়ালৈকে পৰ্বতৰ লগত মিলি থাকে পাত তেতিয়ালৈকে হৈ থাকে যেতিয়ালৈকে গছৰ ডালৰ লগত থাকে সেইদৰে ব্যক্তিও তেতিয়ালৈকে সুৰক্ষিত হৈ থাকে যেতিয়ালৈকে পৰিয়ালৰ লগত থাকে কিয়নো পৰিয়ালৰ পৰা আঁতৰি আহিলে স্বাধীনতা নিশ্চয় পাব কিন্তু সংস্কাৰ নাপাব জীৱনত লক্ষ্য পথত আগবাঢ়োতে লাহেকৈ যাওক বা বেগেৰে যাওক কোনো কথা নাই কিন্তু ভাগৰি ৰৈ নিদিব আমাৰ জীৱনটোৱে এক প্ৰত্যাহ্বান গতিকে জীৱনৰ অকণমান সময় যুঁজি ভাগৰি হাৰি গ'লে নহ'ব গোটেই জীৱন যুঁজিব লাগিব কিছুমান মানুহে আমাক তেতিয়ালৈকেহে ভাল পাই থাকে যেতিয়ালৈকে তেওঁলোকে আমাক ব্যৱহাৰ কৰি থাকিব পাৰে আনে যিমানে যি নকওক কিয় আপুনি মনে মনে থাকিবলৈ শিকক কিয়নো সূৰ্যই যিমান প্ৰখৰ ৰ'দ দিলেও পৃথিৱীৰ সাগৰক শুকুৱাব নোৱাৰে জীৱন আৰু জীৱনৰ আপোন মানুহবোৰক গুৰুত্ব দিবলৈ শিকি লওক কিয়নো এবাৰ হেৰাই যোৱাৰ পিছত জীৱনো উভতি নাহে মানুহবোৰো উভতি নাহে সময়বোৰ আপোনাৰ নিজৰ কষ্ট আৰু ইচ্ছা কৰিলে সময়বোৰক সোণৰ দৰে সজাবও পাৰে যদি বিচাৰে সময়বোৰক ভুল এজনৰ লগত কটাই নষ্টও কৰিব পাৰে পৃথিৱীখন সলনি কৰিবলৈ হ'লে নিজে ভাল কৰ্ম কৰি উদাহৰণ দিয়ক উপদেশৰ প্ৰয়োজন নাই সফলতা কেৱল দুটা কলাৰ ওপৰতে নিৰ্ভৰ কৰে আৰু সেই কলা দুটা হৈছে চেষ্টা আৰু পৰিশ্ৰম ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব